Hello guys and welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে আছে। আজি আমি এটা নিউ ডান্স কভাৰ সং বনাবলৈ গৈ আছো। ইয়াৰ আগতে মই এটা আপোনালোকক কথা ক'বলগীয়া আছে। সৰু কথা, বেছি ডাঙৰ কথা নহয়। আপোনালোকেতো সকলোৱে মোৰ ভিডিঅ'বোৰ চাই, কিন্তু কিছুমানে ভিডিঅ'টো চাই পেলাই মানে অকল চাইহে থৈ দিয়ে, চেনেলটো সাবস্ক্ৰাইব কৰি নিদিব। কিন্তু এটা সৰু মাত্ৰ হেৰিহে, খালি এটা বাটন ক্লিক কৰি দিব লাগে ন সাবস্ক্ৰাইব কৰিবলৈ। সো প্লিজ সকলোৱে মোৰ চেনেলটো প্লিজ ভিডিঅ'টো চাই সাবস্ক্ৰাইব কৰি দিব, তেতিয়া মোৰ আৰু নিউ ভিডিঅ' বনাবলৈ মানে ভাল লাগিব ন। যে সো সেইটোৱে কথা। তেনেহ'লে আজি এটা নতুন ভিডিঅ' বনাবলৈ গৈ আছোঁ। আপোনালোকৰ ওচৰত মই দেখুৱাম যে বিহাইণ্ড দ্য চিন কি হয় আমাৰ লগত, আমাৰ কেনেকৈ হাঁহি ফূৰ্তি কৰোঁ, সেইখিনি আপোনালোক আজি মই শ্বেয়াৰ কৰিম। তেনেহ'লে ব'লক আজি মোৰ লগতে ভিডিঅ'টো চাই থাকোঁ। তেনেহ'লে আমি আহি পাইছোঁ সেই জেগাটোত। এইজনী মোৰ লগৰজনী। ইমান বৰষুণৰ কাৰণে ৰখোতে মানে দেৰিয়ে হৈ গ'ল। সোনকালে আহিম ভাবিছিলোঁ। আমি আহি পাইছোঁ সিয়াৰ জেগাটোত। পুৰা গোটেই বৰষুণ চেজ গোটেই, জানো কি হ'ব ভগৱান জানে আৰু। তেনেহ'লে ব'লক, আহি আছে মোৰ চব পিছে পিছে চাওঁ। ই ৰাম, নামিব লাগিব দেখোন তাৰ পিছে পিছে। গোটেই পানী, চবফালে পানীয়ে পানী। কেমেৰা চেমেৰা অফ কৰিছে আৰু মোৰ ফ্ৰেণ্ডছৰ ভাইটি ৰন হাই কৰি দিয়া। এয়া হৈ গ'ল আৰু বনাই। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। অলমষ্ট বহুত দেৰি হৈ গৈছে, ভোকো বহুত বেয়াকৈ লাগিছে। তেনেহ'লে ভিডিঅ'টো চাব আৰু লাইক শ্বেয়াৰ কৰি চবেই কৰিব আৰু কৈ থাকিব মোৰ চেনেলটোৰ বিষয়ে কিবা এটা। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। তো ঠিক আছে, আপোনালোকক মই বেলেগ এটা লগ পাম। বাই বাই কৰি দিয়া চবেই।